নমস্কাৰ বন্ধুসকল মই নুৰজামাল আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল এডুকেয়াৰ ম্যাথছ বন্ধুসকল আজি ভিডিওটো মোৰ নাম্বাৰ সিস্টেমৰ 3 নম্বৰ ভিডিও আৰু লাষ্ট ভিডিও ইয়াৰ পিছত মই এলজেব্ৰাৰ ওপৰত ভিডিও আপলোড দিম গতিকে নাম্বাৰ সিস্টেমৰ যদি কোনো কনফিউজন থাকি যায় তেনেহলে কমেন্ট কৰি জনাব মই তাৰ ওপৰত ভিডিও আপলোড দিয়াৰ চেষ্টা কৰিম বন্ধুসকল এই প্ৰশ্নবিলাক অকল আসাম পুলিচতে নহয় আসাম পুলিচৰ ওপৰি बैंक एसएससी टेट आरआरबी अर्थात रेलवे बोर्ड और सी टेटर एग्जामतो आहिए থাকে গতিকে ভিডিওটো ভালদৰে মনোযোগেৰে চাব আৰু ঘৰত ভালকে প্ৰেক্টিস কৰিব তো আহক তেনেহলে আৰু পলম নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে চাওক প্ৰথম প্ৰশ্নটো কি আছে 8 12 আৰু 28 ৰে ভাগ যোৱা 900তকৈ 900তকৈ সৰু 8তকৈ ডাঙৰ সংখ্যাটো কি 8 12 আৰু 28 ৰে ভাগ যোৱা 900তকৈ সৰু 8তকৈ ডাঙৰ সংখ্যাটো কি অপচন দিছে আমাৰ 672 504 840 আৰু 808 ইয়াৰ কোনটো হ'ব এটা আমাক উলিয়াব লাগিব আহক আমি আৰম্ভ কৰো তেনেহলে সলিউশন ইয়াত কি এনেকুৱা অংক আগত অৱশ্যে কৰা হৈছে কি কৰিব লাগিব 8 12 আৰু 28 ৰ লসাগু উলিয়াব লাগিব সেই লসাগুৰে আমি 900তকৈ তলত 8তকৈ ডাঙৰ যেটো সংখ্যাক আমি হৰণ কৰিব পাৰিম হেতুৱে হ'ব আমাৰ শুদ্ধ উত্তৰ তেনে প্ৰথমতে আমাক 8 12 আৰু 28 ৰ লসাগু উলিয়াব লাগিব আগত লসাগু উলিয়াই লওঁ লসাগু উলিওৱাৰ যিকোনো এটা পদ্ধতি প্ৰয়োগ কৰি আপোনালোকে উলিয়াব পাৰিব 8 12 আৰু 28 কি হেৰে ভাগ কৰিব পাৰিম 2 ৰে ভাগ যায় 4 6 আৰু 14 আকৌ 2 ৰে ভাগ যায় 2 3 7 তাহলে 2 2 2 3 7 এই কেইটা আমি উৎপাদক পালো এই কেইটাৰ পূৰণফলে হ'ব লসাগু is equal to তাহলে কি হয় 2 2 4 2 4 8 3 8 24 7 24 গুণ 4 7 28 8 8 2 2 7 14 আৰু 2 16 মানে 168 লসাগু পালো আমি 168 এতিয়া এই 168 এৰে আমি 900ক হৰণ কৰি যেটো ভাগ শেষ ৰৈ যাব সেইখিনি আমি যদি 900 ৰ পৰা যদি মাইনাস কৰি দিও যেটো সংখ্যা পাম হেতু হ'ব আমাৰ आंसर ওকে নিশ্চয় বুজি পাইছে এতিয়া আমি 168 এৰে 900ক হৰণ কৰিম 168 এটো দি 900ক হৰণ কৰি চাও কিমান বাৰ যায় 5 বাৰ দিলে 5040 530 530 5 আৰু 3 8 5 বাৰ যাব তাহলে 5 বাৰ দিলে 5 8 গুণ 40 0 530 আৰু 4 34 5 গুণ 5 আৰু 3 8 840 মাইনাস কৰি দিলে কিমান থাকিব 0 ধৰ পৰা 4 গলে 6 এখিনি 60 এই 60 আমাৰ বাকি ৰৈ গল গতিকে এই 60 যদি আমি 900 ৰ পৰা মাইনাস কৰি দিও তেনহলে যেটো সংখ্যা পাম অৰ্থাৎ 840 সংখ্যাটো পাম হেতুৱে হ'ব আমাৰ শুদ্ধ आंसर এটাকে 900 তাৰ পৰা minus 60 is equal to কিমান হয় 0 10 পৰা 6 গলে 4 আৰু ইয়াত থাকিব 8 তাৰ মানে 840 তেনলে শুদ্ধ উত্তৰটো আমাৰ কোনটো হ'ব অপচন সি এটো হ'ব আমাৰ উত্তৰ আহক আমি নেক্সট প্ৰশ্ন লৈ যাওঁ এটো সব কি আছে তিনিটা সংখ্যাৰ অনুপাত 3:4:5 আৰু হিয়তৰ লসাগু অৰ্থাৎ এলসিএম 2400 হলে গসাগু বা এসিএফ কি হ'ব তিনিটা সংখ্যাৰ অনুপাত দিছে আমাৰ 3:4:5 আৰু হিয়তৰ লসাগু দিছে 2400 তেন্তে গসাগু কি হ'ব হেতু আমাৰ উলিয়াব লাগে ইয়াত এনে ধৰণৰ অংক আগত যেহেতু কৰি দিয়া হৈছিল গতিকে বোধহয় আপোনালোকে পাৰিব বোধহয় কৰিব 3 আগতে আমি অনুপাত কেইটাৰ লসাগু উলিয়াই লম
অনুপাতবিলাক কি আছে আমাৰ 3 4 5 গতিকে আমি 3 আৰু 3 4 আৰু 5 ৰ আগত লসাগু উলিয়াই লম অনুপাতবোৰৰ লসাগু কিমান হ'ব 3 4 5 ৰ লসাগু হ'ব ইকুৱেল টু যেহেতু তিনিটা সংখ্যা পৰস্পৰ মৌলিক গতিকে তিনিটাৰে পূৰণফলেই হ'ব আমাৰ লসাগু তেনেহলে পূৰণফল 3 4 গুণ 12 5 12 গুণ 60 অৰ্থাৎ 3 * 4 * 5 ইজ ইকুৱেল টু কিমান হ'ল 60 লসাগু কিমান পালো আমি 60 আৰু গসাগু আৰু ACF ইজ ইকুৱেল টু কিমান হ'ব পৰস্পৰ মৌলিক সংখ্যা যদি থাকে তেনেহলে ইহঁতৰ গসাগু সদায় 1 হয় অৰ্থাৎ ইয়াত গসাগু হ'ব 1 যেহেতু আমি ইয়াত গসাগু পালো 1 আৰু প্ৰশ্নত আমাৰ লসাগু দিছে কিমান 2400 আৰু আমি লসাগু পাইছো কিমান 60 তেনেহলে এই অনুপাতৰ লসাগু আৰু আমি যেটো অনুপাতবোৰৰ লসাগু আৰু যেটো লসাগু দিয়া আছে সেই দুটা সদায় সেই দুটাৰ মান সদায় একে হ'ব লাগিব তেনেহলে আমি কি পাম 60 ইজ ইকুৱেল টু 2400 লিখিব পাৰো লসাগু ইজ ইকুৱেল টু কিমান 2400 42400 এতেকে 60 ইজ ইকুৱেল টু 2400 তাৰমানে এটো সংখ্যাৰ মান নহয় এটো আমাৰ অনুপাতবোৰৰ গসাগু বাকি লসাগু আৰু যেটো লসাগু দিয়া আছে সেই সংখ্যা দুটাৰ মান ইয়া যদি আপোনালোকে যদি বুজিব বিচাৰে ধৰিব পাৰে বিচাৰে যে 60 আৰু 24 কেনেকৈ সমান হয় এটো কথা নহয় ইয়াত 60 আৰু 24 60 টো হৈছে আমাৰ অনুপাতৰ এলসিএম অৰ্থাৎ লসাগু আৰু 2400 টো হৈছে আমাৰ প্ৰশ্নত দিয়া লসাগু গতিকে এই দুটাৰ মান আমাৰ একে হ'ব লাগিব যদি একে হ'ব লাগে তেনলে 60 ৰ মান কিমান হ'ব এই এটা 0 যদি আমি কাটি দিও 6 দি হৰণ যায় 6 দি হৰণ কৰিলে ইয়াত পাম আমি 1 ইজ ইকুৱেল টু ইয়াত কিমান পাম 6 4 গুণ 24 আৰু এটা 0 অৰ্থাৎ আমাৰ অনুপাতৰ লসাগুৰ 1 ৰ মান অৰিজিনালি কিমান হয় 40 ঠিক আছে 1 ৰ মান হয় 40 তেনেহলে 1 ৰ মান যদি 40 হয় তেনেহলে HCF কিমান হ'ব 40 HCF যেহেতু 1 আছে গতিকে 1 আৰু 1 একে তেনেহলে 1 ৰ মান আমি কিমান বহাই দিম 40 তাৰ মানে আমাৰ অপচন কি হ'ব आंसर হ'ব HCF হ'ব আমাৰ 40 বুজি পাইছে নিশ্চয় এনেকুৱা প্ৰশ্ন যদি থাকে তেনেহলে আমি প্ৰথমতে অনুপাত যিকেটা থাকিব দুটা সংখ্যা দিয়া থাকে বা তিনটা দিয়া থাকে বা চাৰিটা দিয়া থাকে এই যিকেটা দিয়া থাকিব প্ৰতিটো সংখ্যাৰে আটাইকেইটা সংখ্যাৰে আমি LCM আৰু HCF উলিয়াই লম অৰ্থাৎ লসাগু আৰু গসাগু উলিয়াই লম এতিয়া আমাৰ প্ৰশ্নত যেটো লসাগু বা গসাগু দিয়া থাকিব তাৰ লগত আমি এটো কম্পেয়াৰ কৰিম তেনে আমাৰ প্ৰশ্নত দিয়া লসাগু কিমান আছে 2400 আৰু আমি পালো কিমান 60 গতিকে 60 আৰু 2400 সমান এতিয়া কাটাকাটি যদি আমি কৰো অৰ্থাৎ যদি লঘিষ্ঠ আকাৰত লওঁ তেনলে কিমান পাম 0 0 কেনসেল যায় 6 দি ভাগ কৰিলে ইয়াত 6 গুণ 6 আৰু ইয়াত 6 দি ভাগ কৰিলে এটো যদি 6 দি ভাগ কৰো তেনলে 4 6 গুণ 24 আৰু এটা 0 আছে 0 অৰ্থাৎ 1 ইজ ইকুৱেল টু আমি পালো 40 তাৰ মানে অনুপাতৰ 1 আৰু আমাৰ অৰিজিনালি সংখ্যাৰ 40 ৰ সমান গতিকে অনুপাতৰ যদি HCF 1 হয় তেনলে অৰিজিনালি আমাৰ সংখ্যাৰ মান কিমান হ'ব 40 এতেকে নিনে आंसर হ'ব আমাৰ 40 ঠিক আছে আশা কৰো বুজি পাইছা আহক নেক্সট প্ৰশ্ন লৈ যাও নেক্সট প্ৰশ্নত কি আছে দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 84 আৰু 21 যদি সংখ্যাবোৰ এটো সংখ্যাবোৰ হ'ব যদি সংখ্যাবোৰ 4:1 অনুপাতত থাকে তেন্তে সৰু সংখ্যাটো কি এটো আগৰ প্ৰশ্নবিলাকৰ ঠিক উল্টাটো দিছে ইয়াত অনুপাতও দিছে লগতে লসাগু আৰু গসাগুও দিছে কিন্তু আমাক সংখ্যাবিলাক দিয়া নাই সংখ্যাবিলাক উলিয়াব লাগে তেনহলে আমি কি কৰিম ইয়াতো এই একে আমাৰ যেটো অনুপাত আছে তাৰ লসাগু আৰু গসাগু উলিয়াই লম
অপশ্যনবিলাক কি দিছে আমাৰ 1 1 84 21 আৰু 4 তাৰমানে সৰু সংখ্যাটো এটা সংখ্যা দিছে এইটো প্ৰশ্ন ভালকে অলপ বুজি চাব কি কৈছে যে সৰু সংখ্যাটো কি হয়তো ডাঙৰ সংখ্যাটোও চাব পাৰে বা সংখ্যা দুয়োটাই চাব পাৰে অথবা সংখ্যা দুটাৰ যোগফল বা বিয়োগফল ইত্যাদি চাব পাৰে সৰু সংখ্যা ডাঙৰ সংখ্যা বা দুয়োটা সংখ্যা বা সংখ্যা দুটাৰ বিয়োগফল বা সংখ্যা দুটাৰ যোগফল একে কথা সংখ্যা দুটা উলিয়ালে আমি যিকোনো প্ৰশ্ন দিলে আমি উলিয়াব পাৰিম অনুপাতবোৰৰ আগত এলচিএম উলিয়াই লওঁ অনুপাতবোৰৰ LCM অর্থাৎ লসাগু বা অর্থাৎ LCM বা লসাগু কিমান হ'ব 4 অনুপাত দুটা দিছে আমাৰ 4 আৰু 1 গতিকে 4 আৰু 1 ৰ লসাগু হ'ব 4 * 1 = 4 আৰু HCF বা গসাগু কিমান হ'ব আৰু HCF = কিমান হ'ব 4 আৰু 1 ৰ HCF হ'ব 1 ঠিক আছে HCF হ'ব 1 কিন্তু আমাৰ দিয়া আছে HCF কিমান 21 আৰু লসাগু দিয়া আছে LCM দিয়া আছে 84 যিকোনো এটা ললে আমি आंसर উলিয়াব পাৰিম 84 যদি লসাগু লোৱা তেনেহলে যেটো হ'ব আৰু যদি HCF বা গসাগু লোৱা হেটো তেতিয়াও আমি একে आंसर পাম দিয়া আছে HCF = কিমান 21 লসাগু আৰু গসাগু ক্ৰমে 84 আৰু 21 গতিকে এটো হ'ব LCM আৰু এটো হ'ব HCF তাহলে HCF দিয়া আছে আমাৰ 21 কিন্তু আমি অনুপাতৰ HCF কিমান পালো 1 অৰ্থাৎ HCF আমি 1 পাইছো এতেকে এটো HCF আৰু প্ৰশ্নত যেটো HCF দিয়া আছে এই দুটা সদায় সমান হ'ব লাগিব মই প্ৰতি প্ৰশ্নতে এটো কথা কৈ আছো 1 = 21 1 ৰ মান যদি 21 হয় তেনহলে HCF হ'ব আমাৰ যেহেতু 1 আছে গতিকে HCF হ'ব 21 এতেকে যদি HCF 21 হয় HCF 21 হোৱা মানে সৰু সংখ্যাটোই হ'ব 21 এতেকে সৰু সংখ্যাটো এতেকে সৰু সংখ্যাটো 21 ইয়াত চাওক ইয়াত যদি সংখ্যাবোৰ 4:1 অনুপাতত থাকে তেন্তে সৰু সংখ্যাটো কি হ'ব তাৰমানে সংখ্যা দুটাৰ অনুপাত দিছে আমাৰ 4:1 এই অনুপাতৰ 1 টো হ'ব আমাৰ সৰু সংখ্যা এই 1 ৰ মান আমি কিমান পালো 1 = 21 গতিকে সৰু সংখ্যাটো হ'ব আমাৰ 21 এতিয়া যদি আমি ডাঙৰ সংখ্যাও উলিয়াব বিচাৰো তেনহলে ডাঙৰ সংখ্যাটো কি হ'ব তেনহলে অনুপাতত আছে আমাৰ 4 গতিকে 1 ৰ মান যদি 21 হয় তেনহলে 4 ৰ মান কিমান হ'ব 21 দি 4 পূৰণ কৰিলে হ'ল হেটো কৰি দিছো আৰু ডাঙৰ সংখ্যাটো হ'ব 24 * যেহেতু অনুপাত আছে ডাঙৰ সংখ্যাটোৰ অনুপাত কি অনুপাতত আছে 4 অনুপাতত 4 * যেটো অনুপাতৰ মান পালো আমি 21 গতিকে 4 * 21 = 84 অৰ্থাৎ ডাঙৰ সংখ্যাটো হ'ব আমাৰ 84 আৰু সৰু সংখ্যাটো হ'ব 21 তাহলে আমাক প্ৰশ্নত যেহেতু অকল সৰু সংখ্যাটো বিচাৰিছে গতি আমি অকল সৰু সংখ্যাটোৱে आंसर দিম এটো হ'ব 21 তাহলে आंसर হ'ব
অপশ্যন চি 21 ঠিক আছে ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইকে আমাক বহুত আনন্দ দিয়ে আপোনালোকে যদি ভিডিওবিলাক লাইক কৰে তেনেহলে আপোনালোকে যদি ভিডিওত লাইক দিয়ে তেনেহলে আমাৰ পৰিশ্ৰম সাৰ্থক হোৱা যেন অনুভৱ হয় গতিকে ভিডিওটো চাই যদি ভাল লাগে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব নেক্সট প্ৰশ্ন চাওঁ দুটা সংখ্যাৰ লসাগু বা এলসিএম দিয়া আছে 48 আৰু সংখ্যা দুটাৰ অনুপাত দিয়া আছে 2:3 হলে সংখ্যা দুটাৰ যোগফল হ'ব এবাৰ সংখ্যা দুটাৰ যোগফল বিচাৰিছে এই একে কথা সংখ্যা দুটা উলিওৱা বা যোগফল বিয়োগফল উলিওৱা একে কথা তেনে প্ৰথমতে আমাক কি কৰিব লাগিব অনুপাতৰ এলসিএম আৰু এচিএম উলিয়াব লাগিব ইয়াত অপশ্যন কি দিছে আমাৰ 45 50 আৰু 51 তাহলে অনুপাতবোৰৰ আগত অনুপাতবোৰৰ লসাগু উলিয়াই লওঁ বা এলসিএম বন্ধুসকল আপোনালোকৰ যেতিয়া আপোনালোকে পৰীক্ষাত অংক কৰিব তেতিয়া এইবিলাক একো লিখিব নালাগে এইবিলাক জাস্ট ঘৰত প্ৰেক্টিস কৰাৰ কাৰণে মনত ৰখাৰ কাৰণে এইবিলাক লিখি দিয়া হৈছে আপোনালোকে ডাইৰেক্ট এলসিএম উলিয়াব ডাইৰেক্ট অনুপাতৰ যেটো এলসিএম ডাইৰেক্ট এলসিএম বুলি লিখি ডাইৰেক্ট অনুপাতৰ এলসিএমটো লিখিব কি ইজ ইকুৱেল টু অনুপাতৰ 2:3 যেহেতু আছে গতিকে এলসিএম হ'ব 2 * 3 ইজ ইকুৱেল টু 6 আৰু ACF এনেকে সমুকে লিখিব ACF ইজ ইকুৱেল টু কিমান হ'ব 2 3 এর ACF হ'ব 1 যেহেতু কোনো কমন সংখ্যা নাই গতিকে ACF হ'ব 1 এতিয়া আমাৰ প্ৰশ্নত কি দিয়া আছে এলসিএম দিয়া আছে 14 গতিকে অনুপাতৰ এলসিএম আৰু প্ৰশ্নত যেটো দিয়া আছে এলসিএম এই দুটা সমান হ'ব এই ইয়াত মই যেনেকে লিখি দিছো দিয়া আছে অমুক অমুক এইবিলাক আমাৰ আপোনাৰ একো লিখিব নালাগে ডাইৰেক্ট 6 ইজ ইকুৱেল টু 48 লিখিলে হ'ল দিয়া আছে LCM is equal to কিমান 48 এতেকে আমি ইয়াত অনুপাতৰ LCM কিমান পালো 6 গতিকে 6 is equal to 48 এটো চাব অংকৰ মান 6 আৰু 48 কেতিয়া সমান নহয় এই 6 টো হৈছে আমাৰ অনুপাতৰ মান আৰু এই 48 টো হৈছে আমাৰ অংকৰ মান অংকৰ লসাগুৰ মান ঠিক আছে এটো বুজাত যেন ভুল নহয় এতেকে 6 দি দুটা সংখ্যাক যেহেতু ভাগ যায় তাহলে ভাগ কৰি লও 6 দি ভাগ কৰিলে এটো হ'ব 1 is equal to ইয়াত হ'ব 8 অৰ্থাৎ অনুপাতৰ 1 আৰু সংখ্যাৰ মান কিমান হ'ব 8 অনুপাতৰ 1 ৰ মান হ'ব সংখ্যাত 8 এতিয়া অনুপাত যদি আমাৰ 2 আছে তাহলে সংখ্যাটো কি হ'ব 2 into 8 হ'ব তাৰ মানে 16 সংখ্যা দুটো হ'ব এটা হ'ব 2 into 8 আৰু আনটো হ'ব 3 into 8 এটাকে ইয়াত ইফালে লিখিছো এটাকে সৰু সংখ্যাটো হ'ব 2 into 8 is equal to 16 আৰু ডাঙৰ সংখ্যাটো হ'ব 3 into 8 is equal to 24 এটাকে যোগফল পালো কিমান 40 বুজি পাইছে না অনুপাতবোৰ লসাগু আমি পালো 6 আৰু এচিএফ পালো আমি 1 প্ৰশ্নত দিয়া আছে আমাৰ লসাগু 48 বাৰে প্ৰতিটো অংকতে মই কৈ আছো যে অনুপাতৰ এলসিএম আৰু প্ৰশ্নত যেটো এলসিএম দিয়া আছে এই দুটাৰ মান সদায় সমান হ'ব লাগিব অৰ্থাৎ অনুপাতৰ এলসিএম ৰ মান 6 is equal to প্ৰশ্নত দিয়া এলসিএম ৰ মান হ'ল 48 গতিকে 6 is equal to 48 এতিয়া যদি আমি 6 এটা যদি লঘিষ্ঠ আকাৰত লওঁ 6 দি এটো ক্যান্সেল কৰিলে আমি 1 পাম এটো 6 ৰে ক্যান্সেল কৰিলে 8 পাম তাহলে অনুপাতৰ মান হ'ব 1 আৰু সাংখ্যিক মান হ'ব 8
অৰ্থাৎ যেটো অনুপাত থাকে তাক আমি এই 8 ৰে গুণ কৰিলে আমি সংখ্যা দুটা পাম কাৰণ অনুপাত দুটা আমাৰ দিয়া আছে কি 2:3 গতিকে সংখ্যা দুটা হ'ব এটা হ'ব 2 * 8 আৰু আনটো হ'ব 3 * 8 তাহলে সৰু সংখ্যাটো হ'ব 2 * 8 ডাঙৰ সংখ্যাটো হ'ব 3 * 8 2 * 8 পালো 16 আৰু 3 * 8 পালো 24 যেহেতু আমাৰ ইয়াত দিছে সংখ্যা দুটাৰ যোগফল হ'ব তাহলে যোগফল কিমান হ'ব 16 আৰু 24 ৰ যোগফল হ'ল 40 গতিকে आंसर হ'ব আমাৰ এই অপচন 40 আশা কৰো বুজি পাইছে আচ্ছা আৰু এটা প্ৰশ্ন চাও দুটা সংখ্যাৰ গসাগু HCF ৰ হৰণ প্ৰক্ৰিয়াত গসাগুৰ হৰণ প্ৰক্ৰিয়াত প্ৰশ্নটো অলপ ভালকে বুজি চাব অলপ ক্ৰিটিক্যালি দিয়া আছে দুটা সংখ্যাৰ গসাগুৰ হৰণ প্ৰক্ৰিয়াত অৰ্থাৎ হৰণ প্ৰক্ৰিয়া যদি আমি গসাগু উলিয়াও হেতৰ কথা কোৱা হৈছে অন্তিম ভাজক 75 আৰু ক্ৰমিক ভাগফল 3 1 1 আৰু 3 হলে সংখ্যা দুটা কি তাৰ মানে যদি আমি হৰণ প্ৰক্ৰিয়াৰে গসাগু উলিয়াও বা HCF উলিয়াও তেনেহলে একেবাৰে লাষ্ট ভাজক যেটো হ'ব অৰ্থাৎ যেটোৰ ক্ষেত্ৰত আমি গসাগু পাম সেই ভাজকটো হল আমাৰ 75 আৰু যিমান বিলাক আমি ভাগ কৰিম প্ৰতিবাৰ ভাগফল কি পাম 3 1 1 আৰু 3 অৰ্থাৎ চাৰিবাৰ ভাগ কৰিব লাগিব চাৰিটা ভাগফল ইয়াত দিয়া আছে তেনেহলে সংখ্যা দুটা কি হ'ব এ দিছে 500 আৰু 1825 বি অপচনত দিছে 525 আৰু 1850 সি অপচনত দিছে 525 আৰু 1875 আৰু ডি অপচনত দিছে 575 আৰু 1800 ঠিক আছে এতিয়া এইটো প্ৰশ্ন কৰিবলৈ হলে আমাৰ ক্লাস 10 ৰ ইউক্লিডৰ কলন বিধিটোৰ কথা মনত পেলাব লাগিব ইউক্লিডৰ কলন বিধি আপোনালোকৰ মনত আছে চাগে ইউক্লিডৰ কলন বিধিটো কি আছিল আমাৰ a is equal to b into q plus r যত a হৈছে ভাজ্য b হৈছে ভাজক q হল ভাগফল আৰু r হল ভাগশেষ বুজি পাইছে নতুবা এটো যদি আমি ভাষাৰে লিখো তেনেহলে এনেকুৱা হ'ব এটো এতিয়া চাওক আমাক কি কৈছে যে অন্তিম ভাজক কিমান 75 গতিকে আমি অন্তিম ফালৰ পৰা আমাক আহিব লাগিব একেবাৰে তলৰ ফালৰ পৰা আমি কেনেকৈ আহিম লাষ্ট ভাজকটো হ'ব আমাৰ 75 এটো হল ভাজক তেনেহলে বাকি একো নাই ভাগশেষ 0 আৰু ভাগফল কিমান দিছে অন্তিম ভাগফল দিছে আমাৰ কিমান ভাগফল বিলাক ক্ৰমিক দিছে 3 1 1 আৰু 3 অৰ্থাৎ লাষ্ট ভাগফলটো হল 3 তেনেহলে ইয়াত হ'ব 3 এতিয়া চাওক 75 টো হল ভাজক আৰু 3 টো হল ভাগফল 0 হল ভাগশেষ আৰু মাজত কি থাকে ভাজ্য তেনেহলে কি হ'ব আমাৰ ভাজক ইনটু ভাগফল যোগ ভাগশেষ ভাজক ইনটু ভাগফল তাৰমানে এটো পূৰণ কৰি তাৰ লগত ভাগশেষটো প্লাস কৰিব লাগিব তাহলে 5 3 গুণ 3 5 গুণ 15 5 হাতত 1 3 7 গুণ 21 আৰু 1 22 ঠিক আছে কি পালো 2 2 5 = 3 এটো আমি এনেকৈ লিখাত কৈ আমাৰ এইটোত লিখা বেছি ভাল হ'ব এটো যদি আমি লিখো তাহলে বুজাত সুবিধা হ'ব তাহলে কি হ'ব আমাৰ ভাজ্যটো আগত আহিব এই যে এটো ভাজ্য হল আমাৰ কিমান 2 2 2 2 5 = ভাজক কিমান পাইছো আমি 75 ইনটু ভাগফল কিমান পাইছো 3 গতিকে ইয়াত লিখিম আমি 3 প্লাস ভাগশেষ কিমান পাইছো 0 এটা একেবাৰে লাষ্টৰ পদটো হল তাৰ আগতটো তেনেহলে কি হ'ব এতিয়া ইয়াৰ আগত হ'ব কি ইয়াৰ ভাজক যেটো ভাজ্য আছে এই ভাজ্যটো যাব ভাজকত এটো যাব ভাজকত অৰ্থাৎ 2 2 5 আৰু এই যেটো ভাজক আছিল হেটো যাব পিছত ইয়াত ভাগফল আমাৰ তো দিয়াই আছে যে লাষ্টৰ ফালৰ পৰা লাষ্টৰ ভাগফল আছিল 3 তাৰ আগত আছিল আমাৰ কিমান 1 তেনেহলে ইয়াত লিখিম কি 1 আৰু এই 75 টো যাব আমাৰ ইয়াত ভাগশেষ অৰ্থাৎ 75 ঠিক আছে তেনেহলে এতিয়া ভাজ্য কি হ'ব আমাৰ ভাজক ইনটু ভাগফল প্লাস ভাগশেষ এই দুটা পূৰণ কৰি তাৰ লগত যদি প্লাস কৰি দিলে হল 5 5 0 25 আৰু 75 যোগ কৰিলে হ'ব 100 300 তাৰ মানে 0 3 ঠিক আছে 300 = 225 into 1 plus 75 এতিয়া ঠিক ইয়াৰ নিচিনাকে
ইয়াৰ নিচিনাকৈ ইয়াৰ ওপৰৰ শাৰীটো হ'ব ইয়াতো কি হ'ব এই 300 যাব আমাৰ ভাজক ইনটু ভাগফলটো আমাৰ দিয়াই আছে তলৰ ফালৰ পৰা 3 নম্বৰ ভাগফল হ'ল 1 ইয়াত লিখিম আমি 1 প্লাছ আগৰ যেটো ভাজক আছিল হেতু হ'ব এতিয়া ভাগশেষ ইয়াত হ'ব 2 2 5 ঠিক আছে এতিয়া আমি ভাজ্যটো উলিয়াও ভাজক এই পূৰণ কৰি যোগ কৰি দিলে হ'ল 300 তাৰ লগত এই 225 যোগ কৰিলে হ'ব 525 525 ঠিক আছে ঠিক একেদৰে ইয়াৰ নিচিনাকৈ ইয়াতো আমি উলিয়াই লওঁ তেনেহ'লে এই ভাজ্যটো হ'ব আমাৰ ভাজক অৰ্থাৎ 5 2 5 ইনটু ভাগফল কিমান দিয়া আছে 3 তেনেহ'লে ইয়াত হ'ব 3 প্লাছ আগৰ যেটো ভাজক আছিল হেতু হ'ব ইয়াত ভাগশেষ 300 ঠিক আছে তাহলে এটো পূরণ করে তার লগত 300 প্লাস করে দিলে যেটো পাম হেতু হ'ব আমার आंसर 3 যেটো পূরণ করে দিলে হ'ব 3 25 75 3 15 3 5 15 1575 তার লগত 300 প্লাস করে দিলে হ'ব 1875 1875 তাহলে ভাজক আমি কিমান পালো 1875 ঠিক আছে আশা কৰো বুজি পাইছে आंसर তাহলে 1875 আৰু ভাজকটো কি 525 তাহলে 525 আৰু 1875 সি নম্বৰ অপশনটো হ'ব आंसर আমাৰ এই দুটা आंसर ভাজক হল আমাৰ 525 আৰু ভাজ্য হল আমাৰ 1875 অৰ্থাৎ সংখ্যা দুটা হল এই দুটা ঠিক আছে আশা কৰো ভিডিওটো চাই ভালে পাইছে যদি ভাল লাগিছে তেনেহলে লাইক কৰিব লগতে বন্ধু বান্ধৱলৈ শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিও আপলোড দি থাকিম আৰু যদি আপোনাক বিশেষ কোনো ধৰণৰ টপিকৰ ওপৰত ভিডিও লাগে মোক কমেন্ট বক্সত কমেন্ট কৰি জনালে হ'ল মই তাৰ ওপৰত ভিডিও দিয়াৰ চেষ্টা কৰিম আৰু এই লাষ্টটো এটো আমাৰ আপোনাৰ হোমৱৰ্কৰ কাৰণে এৰিলো এটো লাষ্ট প্ৰশ্নটো কি আছে তিনিটা সংখ্যাৰ গসাগু 12 যদি সংখ্যাবোৰ 1:2:3 অনুপাতত থাকে তেন্তে সংখ্যাবোৰৰ কি সংখ্যাবোৰ কি ইয়াত তিনটাকে অপচন দিয়া আছে 12 24 36 5 10 15 6 12 18 আৰু 5 6 12 কোন তিনটা সংখ্যা হ'ব হেটো উলিয়াই লব এটা হল হোমৱৰ্ক এটো आंसर কৰি কোনটো आंसर হ'ব খালি অপচন নম্বৰটো দিলে হ'ল কমেন্টত आंसर লিখি খালি অপচন নম্বৰ এ হলে এ দিব বি হলে বি দিব সি হলে সি দিব ডি হলে ডি দিব সংখ্যাবিলাক যদি নিলিখে কোনো অসুবিধা নাই কিন্তু অপচনটো দিলে হ'ল ঠিক আছে আজিলৈ তেনেহলে ইমানতে ধন্যবাদ